Hello friends, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি মোৰ নতুন কবিতা। কবিতাটিৰ শিৰোনাম হ'ল জীৱন্ত প্ৰেমত তুমি ঋতুস্মিতা। আবৃত্তি কৰিবলৈ লৈছোঁ মোৰ এই নতুন কবিতাটি জীৱন্ত প্ৰেমত তুমি পৰিস্মিতা। ঋতুস্মিতা, তুমি আঁতৰি যোৱাৰ সময়ত অকলশৰীয়া নিস্তেজ হৈ পৰিছিল। পদূলিৰ কাঞ্চন কিম্বা জালুকবাৰীৰ কৃষ্ণচূড়া মোৰ নিসংগতা দূৰ কৰিছিল তোমাৰ অনুপস্থিতিত। হেৰুৱাই গৈছিলো আৰু বহু সময় তুমি দিয়া প্ৰেমৰ সংজ্ঞা বিচাৰি। ক'ত আছিল সেই প্ৰেম, যি প্ৰেম বিচাৰি পাইছিলো আইৰ বুকুত দেউতাৰ প্ৰতি? ঋতুস্মিতা, তুমি আঁতৰি যোৱাৰ সময়ত বিষাত আৰ্চি হৈ ধৰা দিছিল সন্মুখত, নিসংগতাই চাহ হৈ লগ দিছিল। যাত্ৰা কৰিছিলো নষ্টালজিয়াৰ মিছিলত, বিচাৰিছিলো ফুল অতীতৰ দৰিচাত, পাইছিলো নোপোৱাৰ এটি শূন্য। প্ৰেমৰ সুনামিত পাহৰি পেলাইছিলো জীৱনৰ আপুৰুগীয়া সময়ৰ সৈতে তোমাৰ সৈতে ৰঙীন জীৱন। খন্তেকীয়া ৰামধেনুৰ ৰং, সেইটো এটি প্ৰশ্ন। সময়ৰ ৰং কি? প্ৰশ্নৰ শেষত প্ৰেম এটি সমস্যা সময়ৰ সৈতে। ধন্যবাদ ফ্ৰেণ্ডছ। যদি আপোনালোকে কবিতাটি ভাল পাইছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনালোকে বেল বটন ক্লিক কৰক আৰু লাইক কৰক, কমেণ্ট কৰক। ধন্যবাদ।